আমি হত্যা মানুহক কৰিবৰ কাৰণে মানস্তমৰ প্ৰয়োজন নাই বুলি আমি ভাবোঁ যে মানস্তৰ যিটো ৰাজনীতি এইটো বন্ধ কৰিব লাগে। আজি এখন চৰকাৰে আমি দেখা পাওঁ যে আজি এই মানস্ত খিলঞ্জীয়াসকলক যিখিনি মানস্ত দিব, আৰে ভাই মানস্ত তেওঁ কিয় দিব লাগে? এই যুৱকখিনিক কোনটো পথত তেওঁ পৰিচালিত কৰিব বিচাৰিছে? হয়, নমস্কাৰ, আপোনালোকে চাই আছে ট্ৰুথ বাৰ্তা আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে নেমচুৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ছাইদুল ইছলাম। খিলঞ্জীয়াসকলক মাৰণাস্ত্ৰ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে অসম চৰকাৰে আৰু তাৰ বিষয়ে আমি কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। প্ৰথমে আপোনাক ট্ৰুথ বাৰ্তাত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আপোনাকো ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। ইতিমধ্যে অসম চৰকাৰে কিন্তু ঘোষণা কৰিছে যে খিলঞ্জীয়া যিসকল মানুহ আছে তেওঁলোকক মাৰণাস্ত্ৰ দিব বুলি। বিষয়ে আপোনাৰ কি মন্তব্য? নহয়, চাওক, আজি এখন চৰকাৰে আমি দেখা পাওঁ যে আজি এই মানস্ত খিলঞ্জীয়াসকলক যিখিনি মানস্ত দিব, আৰে ভাই মানস্ত তেওঁ কিয় দিব লাগে? এই যুৱকখিনিক কোনটো পথত তেওঁ পৰিচালিত কৰিব বিচাৰিছে? গতিকে মানস্তটো মানুহক অনুজ্ঞাপত্ৰ দিব বা কিবা দিব, এইটো কি যুদ্ধ কৰিবনে দি আছে নেকি? যে কোনোবা এটা জাতিৰ লগত বা যুদ্ধ কৰিব এইকাৰণে আমি মানুহখিনি দিছোঁ? আৰে ভাই, তেওঁলোক চৰকাৰ হয়, তেওঁলোকৰ গৃহ বিভাগ তেওঁলোকৰ হাতত, তেওঁলোকৰ পুলিচ প্ৰশাসন আছে, কিবা আইনী ব্যৱস্থা লৈ পুলিচ প্ৰশাসন ল'ব। সেইখিনি মানুহক মাৰণাস্ত্ৰ দিয়া মানে কি বুজাব বিচাৰিছে অসমৰ ৰাইজক? এইটো বুজাব বিচাৰিছে নেকি যে মাৰণাস্ত্ৰখিনিক দি পেলাই আমি খিলঞ্জীয়া হিচাপে এই খিলঞ্জীয়া মানুহখিনিয়ে অন্য মানুহক কি হত্যা কৰিব নে এইখিনি মাৰণাস্ত্ৰ দিছে নেকি? ইয়াৰ কোনো প্ৰয়োজনীয়তা বুলি আমি নাভাবোঁ। গতিকে নেমচুৱে এইটো তীব্ৰ আমি নিন্দা কৰিছোঁ। মাৰণাস্ত্ৰ দিয়া পেলাই এই যুৱক যিখিনি আছে তেওঁলোকক পুনৰ সংস্থাপন দিয়ক, তেওঁলোকক চাকৰি দিয়ক, তেওঁলোকক ব্যৱসায়িক সুবিধা দিয়ক, তেওঁলোকক কৃষিৰ লগত জড়িত যিকোনো আঁচনি তেওঁলোকে এইবোৰ সুবিধা দিয়ক। কাৰণ আমি হত্যা মানুহক কৰিবৰ কাৰণে মানস্তমৰ প্ৰয়োজন নাই বুলি আমি ভাবোঁ। কাৰণ এইখন চৰকাৰে যিয়ে ক'ব সেইটোৱে অসমৰ ৰাইজে মানি ল'ব, সেইটো কথা নহয় না। মানি লোৱাৰ প্ৰশ্ন কিছুমান আছে, যিবোৰ কথা নেকি ৰাইজৰ জাতি জনগোষ্ঠীৰ মানুহে মানি ল'ব, সেইবোৰ কাম চৰকাৰে কৰক। গতিকে মাৰণাস্ত্ৰ দি পেলাই এইটো কোনোবাক হত্যা কৰা কি লীলা আৰম্ভ কৰিব, সেইটো আচলতে আমি ভাল বুলি আমি লক্ষণ দেখা নাই। গতিকে আমি দাবী কৰিছোঁ যে এইবোৰ মানে মাৰণাস্ত্ৰ বা এইবোৰ কথা চৰকাৰৰ মুখেদি আমি শুবা নাপায়। এজন মুখ্যমন্ত্ৰী, যিহেতু আমাৰ শ্ৰদ্ধাৰ এজন মুখ্যমন্ত্ৰী, আমি নিৰ্বাচিত কৰিছোঁ তেওঁক ভোটদান কৰি। গতিকে মই এটা অনুৰোধ কৰিম নেমচুৰ পৰা যে এই মাৰণাস্ত্ৰৰ যিটো ৰাজনীতি এইটো বন্ধ কৰিব লাগে। আৰু এই যুৱকখিনি আজি খিলঞ্জীয়া যিখিনি মানুহ বা যুৱতী তেওঁলোকক সংস্থাপন দিয়ক, এনেকৈ সংস্থাপন দিয়ক যে তেওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ স্বাৱলম্বী হ'ব পাৰে। গতিকে এইখিনি আজি আপোনালোকৰ জৰিয়তে মই চৰকাৰক আহ্বান জনাইছোঁ। যিহেতু অসম চৰকাৰ আছে, তাৰ লগতে অসম পুলিচ আছে, অসম চৰকাৰ থাকোঁতে ৰাইজক মাৰণাস্ত্ৰ দিয়াৰ কাৰণে আপুনি ভাবিছে নেকি যে অসম পুলিচ বিফল হৈছে বুলি? নাই, এতিয়াতো যদি দেখা পাইছোঁ তেওঁলোকৰ চৰকাৰ, তেওঁলোকৰ হাতত তেওঁলোকৰ গৃহ বিভাগ, তেওঁলোকৰ প্ৰশাসনিক আইন বা যিমানখিনি আইন আছে মানে পুলিচ প্ৰশাসনৰ যিবোৰ মানে অধিকাৰ ক্ষমতা, এই গোটেইখিনি তেওঁলোকৰ হাতত আছে। গতিকে তেওঁলোকে এইখন হাতত থকা অৱস্থাত তেওঁলোকে খিলঞ্জীয়া আমাৰ যুৱতীসকলক যে মানস্ত্ৰ দিব বিচাৰিছে, তাৰমানে তেওঁলোক বিফল, তেওঁলোকৰ গৃহ বিভাগ টোটেলি বিফল। গতিকে তেনেকুৱা ধৰণৰ চৰকাৰৰ দায়িত্বত থকা নৈতিকতা আমি মানে আচলতে নাই তেওঁলোকৰ। কাৰণ গৃহ বিভাগ যিহেতু ব্যৰ্থ, যুৱকখিনিক আমাক মানে মানস্ত্ৰ দিব লাগিব পুলিচ প্ৰশাসনত থকাৰ উপৰিও। গতিকে আজি পুলিচ প্ৰশাসনক তেওঁলোকেতো বিশ্বাস কৰিব পৰা নাই, যিহেতু তেওঁলোকে যুৱকখিনিক মানস্ত্ৰ দিব। গতিকে পুলিচ প্ৰশাসনে যে মানস্ত্ৰ যিবোৰ হাতত তেওঁলোকে চৰকাৰ দিছে, সেইবোৰ কি কামৰ কাৰণে? সেইবোৰতো এইখন দেশৰে আইন কানুন ৰক্ষাৰ কাৰণে তেওঁলোকক দিয়া হৈছে। ইয়াৰে যিবোৰ বেয়া মানুহ, যিবোৰ বেয়া কাম কৰে, সেই মানুহবোৰক ৰোধ কৰিব কাৰণেতো পুলিচ প্ৰশাসনৰ প্ৰয়োজন আছে। গতিকে আমাৰ যুৱকখিনিয়ে মানস্ত্ৰ লৈ পেলাই আমি যে সেইখিনি ৰোধ কৰিম, সেইটো আমাৰ প্ৰয়োজনীয়তা বুলি অন্ততঃ মই নাভাবোঁ বা আমি নেমচুৱেও কেতিয়াও সমৰ্থন নকৰোঁ।